সাধু কথা যিয়ে হৃদয় স্পৰ্শ কৰি যায় আৰু মনত এক শিহৰণৰ সৃষ্টি কৰে তেনেই এটি সাধু কথা মূৰ্খ খৰিকটীয়া। আজিৰ পৰা বহু দিনৰ আগৰ কথা। এখন গাঁৱত ৰতন নামেৰে এজন বৰ দুখীয়া মানুহ আছিল আৰু ৰতনৰ ঘৰখনত ৰতনৰ পত্নী, এজনী জীয়েক আৰু এটা সৰু পানী কেঁচুৱা আছিল। ৰতনে তাৰ সংসাৰখন চলাই নিবলৈ সিহঁতৰ ঘৰৰ ওচৰৰে এখন হাবিত খৰি বিচাৰি সেই খৰি জ্বলাই এঙাৰ কৰি যি পইচা পাইছিল তাৰেই তাৰ ঘৰখন চলিছিল। পোনাকণৰ মাক ভাত পানী ঠিক কৰি থৈছনে? বৰ ভোক লাগি আহিছে ভৰি হাত কেইটা ধুই খাই লহি। ৰতনে তাৰ সংসাৰখন চলাই নিবলৈ বৰ কষ্ট হৈছিল, কাৰণ ৰতনে প্ৰতিদিনে দুটাকৈ ডাঙৰ এঙাৰৰ বোজা ওচৰৰ নগৰ এখনত বিক্ৰী কৰিবলৈ যাব লগা হৈছিল। এদিনাখনৰ কথা, প্ৰতিদিনৰ দৰে ৰতনে হাবিত খৰি কাটি আছিল আৰু সেইখন হাবিতে সেইদিনাখন সেই ৰাজ্যৰ ৰজাই চিকাৰ কৰিবলৈ বুলি আহিছিল। ৰজাই হাবিখনত চিকাৰ কৰিবলৈ সোমাই আহি ৰতনে খৰি কাটি থকা ঠাইত পালেহি আৰু ৰজাই দেখিলে যে ৰতনে বৰ কষ্টৰে খৰি কাটি আছে। তেতিয়া ৰজাই ৰতনৰ এই দুখ কষ্ট সহিব নোৱাৰি ৰতনৰ ওচৰলৈ গ'ল। হেৰৌ খৰিকটীয়া, তই দেখোন বৰ কষ্টৰে খৰি কাটি আছ। বুজিছে মহাৰাজ, যিমান কষ্ট হলেও কৰিবই লাগিব, কাৰণ মোৰ এয়াই জীৱিকা। ৰতনে তেনেকৈ কোৱাত মহাৰাজে অলপ সময় ভাবি ক'লে, বুজিছ খৰিকটীয়া, মই তোৰ কামৰ একাগ্ৰতা দেখি বৰ সন্তোষ পাইছো আৰু মই তোক এটা উপহাৰ দিব বিচাৰিছো। মই তোক এখন ডাঙৰ হাবি উপহাৰ দিব বিচাৰিছো। ধন্যবাদ মহাৰাজ। মহাৰাজে তেনেকৈ কৈ ৰতনক এখন ডাঙৰ হাবিৰ ওচৰলৈ লৈ গ'ল। খৰিকটীয়া, মই তোক এই হাবিখন মোৰ ফালৰ পৰা উপহাৰ হিচাপে দিলো। ধন্য মহাৰাজ, ধন্য, আপুনি বৰ দয়ালু। ৰতনে হাবিখন মহাৰাজৰ পৰা উপহাৰত পাই বৰ আনন্দ পালে। আজিৰ পৰা এই হাবিখনৰ সকলো গছ মোৰ। সেইদিনাখনৰ পৰা ৰতনে মহাৰাজে দিয়া হাবিখনৰ পৰা বহু পৰিমাণে খৰি গোটাব পৰা হ'ল আৰু ইফালে ৰতনৰ বেপাৰো আগতকৈ দুগুণ বেছিকৈ হ'ল। আগতে ৰতনে যিমান পৰিমাণে এঙাৰ বিক্ৰী কৰিব পাৰিছিল, এতিয়া তাতকৈ বহু গুণে বেছিকৈ এঙাৰ বিক্ৰী কৰিব পাৰে। মুঠৰ ওপৰত ৰতনৰ সংসাৰখন এইকেইদিন বৰ ভালকৈ চলিছে। এনেকৈ কেইবা মাহো পাৰ হ'ল আৰু ইফালে মহাৰাজে ৰতনক দিয়া হাবিখনত ৰতনে খৰি কাটোতে কাটোতে হাবিখনত এজোপাও গছ নথকা হ'ল। গছবোৰ নথকাৰ ফলত ৰতন আকৌ আগৰ দৰে দুখীয়া হৈ পৰিলে। এদিন ৰতনে মহাৰাজে দিয়া হাবিখনৰ এটা গছৰ মুহাতে বৰ দুখেৰে বহি আছিল আৰু ঘটনাৰ ক্ৰমে মহাৰাজে সেইদিনাখনো হাবিত চিকাৰ কৰিবলৈ বুলি আহিছিল। মহাৰাজে হাবিখনৰ এই অৱস্থাটো দেখি বৰ আচৰিত খালে, কাৰণ ইমান কম দিনৰ ভিতৰতে হাবিখনত এজোপাও গছ নোহোৱা হৈ পৰিলে আৰু দেখিলে যে খৰিকটীয়াজনেও বৰ দুখেৰে বহি আছে। মহাৰাজ, বুজিছে মহাৰাজ, আপুনি দিয়া হাবিখনৰ এজোপা গছো নোহোৱা হ'লগৈ আৰু তাৰ বাবে মোৰ ঘৰখন চলিবলৈও বৰ কষ্ট হৈছে। তেতিয়া মহাৰাজে খৰিকটীয়াজনৰ দুখ দেখি ক'লে, হেৰৌ খৰিকটীয়া, তই ইমান দুখ কৰিব নালাগে। মই তোক আৰু এখন ডাঙৰ হাবি উপহাৰ দিম। ৰতনে মহাৰাজৰ এই কথা শুনি মনতে বৰ আনন্দ পালে আৰু খৰ ধৰকৈ মহাৰাজৰ পাছে পাছে খোজ ললে। কিছু সময়ৰ পাছত মহাৰাজে ৰতনক লৈ গৈ আৰু এখন ডাঙৰ হাবিৰ কাষ পোৱালেগৈ। খৰিকটীয়া, এইখন দেখিছ, এইখন এখন চন্দন কাঠৰ হাবি আৰু মই তোক এই হাবিখন উপহাৰত দিলো। মহাৰাজৰ এই কথা শুনি ৰতন বৰ আনন্দ পালে আৰু সেইদিনাখনৰ পৰা সেইখন হাবিটো ৰতনে খৰি কাটিবলৈ আৰম্ভ কৰিলে আৰু চাওঁতে চাওঁতে অতি কম দিনৰ ভিতৰতে মহাৰাজে দ্বিতীয়বাৰ দিয়া হাবিখনৰো গছবোৰ কাটি শেষ হ'ব ধৰিলে। আৰু চাওঁতে চাওঁতে ৰতন আকৌ আগৰ দৰে দুখীয়া হৈ পৰিলে। এনেতে এদিন ৰতনে বৰ দুখত থকা দেখি ঘৈণীয়েকে ক'লে, হেৰি, আমি ইমান দুখত থকাতকৈ এটা কাম নকৰে কিয়?
কৰিবলৈনো কি আছে অ' পোনাখনৰ মাক? আপুনি মহাৰাজৰ কাষলৈ যাকচোন যাক এবাৰ। আমাৰ মহাৰাজচোন বৰ দয়ালু। আগতে যিদৰে একোখন হাবি দিছিলে এবাৰো কিবা সহায় কৰে বা। পোনাখনৰ মাক, তই ঠিক মনত পেলাইছ। যাওঁ মই এতিয়াই আকৌ এবাৰ মহাৰাজৰ ওচৰলৈ যাওঁ। সেইবুলি ৰতনে মহাৰাজৰ ওচৰত আকৌ এবাৰ পুনৰ সহায়ৰ হাত পাতিবলৈ বুলি ঘৰৰ পৰা ওলাই গ'ল আৰু গৈ মহাৰাজৰ ৰাজসভাত পালেগৈ। এজন সাধাৰণ মানুহ ৰাজসভালৈ সোমাই অহা দেখি মহাৰাজে ভালকৈ লক্ষ্য কৰিলে আৰু মহাৰাজৰ ৰতনক চিনি পাবলৈ বৰ বেছি সময় নালাগিল। মহাৰাজৰ জয় হওক মহাৰাজ, এই দুখীয়াৰ সেৱা গ্ৰহণ কৰিব। মহাৰাজ, আপুনি মোক বহু সহায় কৰিলে, কিন্তু মহাৰাজ মই আকৌ আগৰ দৰে দুখীয়া হৈ পৰিলোঁ। মহাৰাজ, আপুনি যে মোক দিছিলে সেই চন্দন কাঠৰ হাবিখন, সেইখনো কাটি শেষ হ'ল মহাৰাজ। আৰু এতিয়া মহাৰাজ এই দুখীয়াক শেষবাৰৰ বাবে আৰু কিবা এটা দি দয়া কৰক মহাৰাজ। মহাৰাজে ৰতনৰ এই কথা শুনি বৰ আচৰিত হ'ল আৰু তেতিয়া মনতে কিবা এটা ভাবি মন্ত্ৰীজনক এটা ইংগিত দিলে। তেতিয়া মন্ত্ৰীজনে ৰতনৰ হাতত এটুকুৰা সৰু কাঠৰ টুকুৰা দিলে। খৰিকটীয়া, মই তোক এই সৰু কাঠৰ টুকুৰাটো বজাৰত বিক্ৰী কৰিবলৈ বুলি দিছো আৰু তই ইয়াৰ দাম 10 টকা কৰিবি। মহাৰাজৰ এই আদেশ পাই ৰতনে সেই সৰু কাঠৰ টুকুৰাটো লৈ বজাৰত বিক্ৰী কৰিবলৈ বুলি গ'ল। ৰতনে গৈ থাকোঁতে মনে মনে সেই সৰু কাঠৰ টুকুৰাটোলৈ চাই ভাবিছে, মই ডাঙৰ ডাঙৰ দুবস্তা এঙাৰ বিক্ৰী কৰিলেও 10 টকা নাপাওঁ আৰু মহাৰাজে মোক এটুকুৰা সৰু কাঠ 10 টকাত বিক্ৰী কৰিবলৈ বুলি পঠিয়াইছে। মহাৰাজ সঁচাকে বৰ মূৰ্খ। মহাৰাজে দি পঠিওৱা সেই সৰু কাঠৰ টুকুৰাটো বিক্ৰী কৰিবলৈ বুলি ৰতনে এখন দোকানত সোমালেগৈ। ৰতনে দোকানত গৈ সেই সৰু কাঠৰ টুকুৰাটো উলিয়াবলৈ বৰ লাজ পাইছে, কাৰণ এটুকুৰা ইমান সৰু কাঠ কোনেনো ইমান দাম দিব বুলি। তথাপিও ৰতনে লাজক কাটি কৰি সেই সৰু কাঠৰ টুকুৰা উলিয়াই দোকানীজনক ক'লে, মই এটুকুৰা সৰু কাঠৰ টুকুৰা আনিছো আৰু ইয়াৰ দাম 10 টকা, ল'বনে? দোকানীজনে ৰতনে লৈ থকা সৰু কাঠৰ টুকুৰাটোলৈ ভালকৈ লক্ষ্য কৰিলে আৰু দেখিলে যে ৰতনৰ হাতত এটুকুৰা চন্দনৰ কাঠ। এই টুকুৰা দেখোন চন্দনৰ কাঠ। দে কোনোবাই দেখিব মই 10 টকা কি 20 টকা দিম, দে এইফালে। ৰতনে দোকানীজনৰ কথা শুনি বৰ আচৰিত খালে। এনেকুৱাতে ৰতনৰ হাতত চন্দন কাঠৰ টুকুৰাটো দেখি আৰু এজন মানুহে ক'লে, 20 টকা? দে মোক দে, মই তোক 40 টকা দিম। দে কাঠ টুকুৰা মোক দে। তেতিয়া ৰতন আৰু আচৰিত হ'ব ধৰিলে আৰু তেতিয়া ৰতনে সেই সৰু চন্দন কাঠৰ টুকুৰাটোলৈ ভালকৈ চাই ভাবিলে, এটুকুৰা সৰু চন্দন কাঠৰ দাম যদি ইমান, তেনেহলে মহাৰাজে দিয়া মোক সেই চন্দন কাঠৰ হাবিখনৰ মূল্য কিমান? আৰু মই মূৰ্খই সেই গোটেই চন্দন কাঠবোৰ জ্বলাই এঙাৰ কৰি পেলালো। সেইদিনাখন ৰতনে ভালকৈ বুজিলে যে সি এটা কিমান ডাঙৰ মূৰ্খ। আৰু সেইদিনাখন ৰতনে সি কৰা মূৰ্খামিৰ বাবে কপালে মূৰে হাত দিব লগা হ'ল। হাততে পায়ো বাটতে হেৰুৱালো দেখোন। সেইদিনাখনৰ পৰা ৰতনে আগলৈ কোনো কাৰণতেই মহাৰাজৰ কাষ চাপিবলৈ জীৱনত সাহস গোটাব নোৱাৰা হ'ল। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটাকৈ লাইক কৰিব, কমেণ্টো কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা অন্য ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।